প্ৰিয় বান্ধৱীসকল, বন্ধুসকল, মোৰ আজি নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰায় মাছৰ লগত ঔটেঙা খাওঁ বুলি ঔটেঙা গছৰ তললৈ আহিলোঁ। এয়া চাওক, ঔটেঙা গছৰ তললৈ আহিছোঁ। ঔটেঙা বুটলি শেষ হ'ল। এতিয়া যাওঁ আকৌ ঘৰলৈ। এইফালেদি ওলাই আহিছোঁ। এয়া চাওক। আমি এতিয়া ওলাইছোঁ বৰ্তমান পথাৰলৈ মৰণা মাৰিবলৈ। আমাৰ মহাশয় গৈ আছে সেইটো। এইয়া ট্ৰেক্টৰখন গৈ আছে। ধূলি, বিৰাট ধূলি হৈছে। ন ধান খালে চাওক, এনেকৈ আমাক প্ৰথমতে দি লয়। নিজৰ পথাৰখনৰ মাজত এতিয়া সোমালোহি আৰু পালোহি। আমি পথাৰ পালোহি। মই আমাৰ পালোহি, পাই গলোহি। ধান চপাবলৈ গৈ আছোঁ। বাইদেৱে ধান চপাই আছে আৰু ময়ো সহায় কৰি দিওঁ। তাৰপাছত ট্ৰেক্টৰ আহিব, মৰণা মাৰিম। চব প্ৰাকৃতিক সৌন্দৰ্যটো কিমান ধুনীয়া দেখে। পাহাৰখনত চব ইমান ধুনীয়া দেখিছে। ধানখিনি আনি শেষ হ'লগৈ প্ৰায়। ভাগৰ লাগিলে। ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। মই আহিছোঁ তোমালোকৰ পথাৰখনলৈ। আমাৰ পুষ্টিহঁতে ভাত খাইছে দুপৰীয়া সময়ত। এইকেইজনী ভাত খাইছে ঔটেঙা গছৰ তলত। কেইটা লাগিব আৰু? হা? এবাৰ চাই দিয়া আকৌ একবাৰ। এইফালে ভণ্টিহঁতে ধান দাই আছে, বাইদেউহঁতে ধান দাই আছে। এইফালে চাওক, আমাৰখিনি শেষ হ'ল, এওঁলোকৰ শেষ হোৱাই নাই এতিয়ালৈকে। এইজনী বাইদেউ আমাৰ। ঐ বাই, চাই দে এইফালে। এতিয়া আহিলা, দেখিছোঁ গ্ল'ভ পিন্ধিছোঁ, গ্ল'ভ। পথাৰখনত ঘূৰি পকি আহিলোঁ। অৱশেষত আমাৰ ট্ৰেক্টৰখনো পালেহি। এয়া চাওক, এতিয়া আৰম্ভ হ'ব আমাৰ ধান মৰণা। ট্ৰেক্টৰখন গুচি গ'ল। এয়া আমাৰ ধান মাৰি পূৰা শেষ হৈ গ'ল। চিলাইটোৰ শিল্পশৈলী চাই দিয়া এইফালে। লাজ কৰিছে নাচাই।